আজি মই বনাবলৈ লৈছোঁ এয়া চিকেন বনাম মই। এয়া বাকলি নথকা বাদামেৰে এয়া লৈ লৈছোঁ জলকীয়া, কেঁচা জলকীয়া আৰু শুকান জলকীয়া লৈ লৈছোঁ, আৰু ইফালে পিঁয়াজ লৈছোঁ, আৰু ইফালে আদা নহৰু এইখিনি মই পেষ্ট কৰি ল'ম, আৰু মই বাদামখিনিও মিক্সিত পেষ্ট কৰি ল'ম। এয়া আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই আদা নহৰু আৰু জলকীয়াখিনি পেষ্ট কৰি ল'লোঁ, আৰু এইফালে মই বেলেগে পেষ্ট কৰি লৈছোঁ এয়া পিঁয়াজ। অকণমান পানী দি মই পেষ্ট কৰি লৈছোঁ, আৰু এইবাৰ মই এইফালে লৈ লৈছোঁ এয়া বাদামখিনি। এইবাৰ এয়া মিক্সিটোতে মই বাদামখিনি অকণমান পানী দি পেষ্ট কৰি ল'ম। এয়া দেখিছেনে, মই অকণমান ইয়াতে পানী দি দিছোঁ। এইবাৰ মই এইখিনিও পেষ্ট কৰি লৈ ল'ম। ইফালে মই কেৰাহীখন বহাই দিছোঁ। এয়া তেলখিনি গৰম হৈ আহিছে। এইবাৰ মই ইয়াতে দি দিছোঁ দুটা শুকান জলকীয়া কেইটা ৰঙচুৱা হোৱাৰ পিছত এইবাৰ মই ইয়াতে দি দিম পিঁয়াজখিনি। এইবাৰ মই কাটি লোৱা পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজা গৈছে, বেছি ৰহি যোৱাকৈ ভাজা নাই। এইবাৰ মই ইয়াতে দি দিম এয়া পেষ্ট কৰি লোৱা আদা নহৰু জলকীয়াখিনি। এইখিনিও মই অকণমান সময় পিঁয়াজখিনিৰে সৈতে এনেদৰে ভাজি ল'ম। গেছটো ল' ফ্লেমত ৰাখিছোঁ। অকণমান সময় পিঁয়াজখিনিৰে সৈতে ভাজি লোৱা হোৱাৰ পিছত এইবাৰ মই ইয়াতে দি দিম এয়া চিকেনখিনি। এইবাৰ মই মছলাখিনিৰে সৈতে ভালদৰে চিকেনখিনি ভাজি ল'ম। অকণমান সময় এই মছলাখিনিৰে সৈতে ভজা হোৱাৰ পিছত এইবাৰ মই ইয়াতে কি দিম জানেনে? এইবাৰ মই এয়া পিচি লোৱা পিঁয়াজখিনি দি দিম। আজি মই আলু নিদিয়াকৈ পিঁয়াজ আৰু বাদামেৰে চিকেন বনাম। নামটো কি দিম নাজানো গাইজ, বনাম আৰু খাই টেষ্টি লাগে। আগতেও খাইছোঁ, ভাবিলোঁ আজি এটা ভিডিঅ'কে বনাই দিওঁ। পিঁয়াজখিনি যিহেতু পানী দি পেষ্ট কৰিছিলোঁ আৰু পিঁয়াজৰ পৰা পানী ওলায়েই, এইবাৰ মই অকণমান সময় ঢাকনি দি দিম। এইবাৰ মই ঢাকনিখন গুচাই দিম। পিঁয়াজ হোৱাইট হৈ আছে, বগা পৰি আছে, কাৰণ হালধি পেষ্ট দিয়া নাই। এইবাৰ সেই দিম। এয়া মই অকণমান সময় লৰাই দিছোঁ। এইবাৰ মই ইয়াতে দি দিম এয়া হালধি গুড়ি, নিমখ আৰু চিকেন মছলা আৰু জিৰা গুড়ি। এইখিনি মই দি দিছোঁ। এইবাৰ আকৌ অকণমান সময় ভালদৰে লৰাই দিম। এটা কথা মন কৰিব, মই এতিয়ালৈকে কিন্তু বাদামখিনি দিয়া নাই। বাদামখিনি মই দেৰিকৈ দিম। এইখিনি মই গ্ৰেভি বনাম, পানী নিদিওঁ। মছলাখিনিৰে সৈতে অকণমান সময় ভাজি লোৱা হোৱাৰ পিছত এইবাৰ মই আকৌ ঢাকনি দি সিজিবলৈ দিম। গেছটো এইবাৰ অকণমান ল' ফ্লেমত ৰাখিম। এইবাৰ মই ঢাকনিখন গুচাই দিম। এয়া এইবাৰ ভালদৰে লৰাই দিম। গেছটো ল' ফ্লেমত ৰাখিছিলোঁ। এয়া এইবাৰ মই গেছটো অকণমান ল' ফ্লেমত ৰাখি, বেছি ল'টো নাৰাখোঁ, বেছি হাইটো নাৰাখোঁ, মিডিয়ামত ৰাখি মই লৰাই ঢাকনি নিদিয়াকৈ ভাজি ল'ম। 10 মিনিটমান সময় ভাজিব লাগিব, তেতিয়াহে টেষ্টটো লাগিব। এয়া মই গেছটো ল' ফ্লেমত ৰাখি এয়া পানীখিনি শুকুৱাই লৈছোঁ। পিঁয়াজ দিলে পানী ওলায় আৰু চিকেনৰ পৰাও পানী ওলায়। এয়া এনেদৰে মই শুকানকৈ ভাজি লৈছোঁ, একে শুকান নকৰোঁ। এইবাৰ মই ইয়াতে দি দিম পিচি থোৱা বাদামখিনি। এইবাৰ মই এয়া দেখিছেনে পিচি লোৱা বাদামখিনি ইয়াতে দি দিম। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, এনেকৈ খালে টেষ্টি লাগে। সদায়নো কিমান আলুৰে খাম, এনেদৰেও খাই চাব লাগে মাজে মাজে। এবাৰ বনাই চাব, দেখিব ঘৰৰ মানুহে আৰু বনাই দিয়া সেনেকৈ ক'ব, বহুত টেষ্টি লাগে খাই। এয়া এইবাৰ মই অকণমান সময় ভাজি লৈ ইয়াতে অকণমান পানী দি দিম। অকণমান পানী বেছি নিদিওঁ। এইবাৰ অকণমান সময় গেছটো হাই ফ্লেমত দি উতলিবলৈ দি দিম, পানীখিনি নোহোৱা হোৱালৈকে। এয়া ফাইনেলি মোৰ বাদামেৰে বনোৱা চিকেন হৈ গ'ল। এয়া বগা দেখিছে,
বগায়ে হৈছে কাৰণ ইয়াতে বাদাম দিছোঁ বাদামত যিহেতু বাকলি নাছিলে সেয়েহে কিন্তু খাবলৈ বহুত টেষ্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন দেই এয়া মোৰ ভাত খাবলৈ হৈ গ'ল আজিলৈ আহিছোঁ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ